মই পৰিম পানী ওলাই গৈছে নেকি কেসেল বনাই আছা হাই গাইজ মই দীক্ষা আৰু ৱেলকাম বেক টু মাই চেনেল আজি বহুত দিনৰ মূৰত লৈ আনিছোঁ আপোনালোকৰ কাৰণে এটা লং ব্লগ আৰু এয়া ৰাতিপুৱাই আহিছোঁ আজি গুৱাহাটী এয়াৰপৰ্টলৈ কাৰণ কি মোৰ ভণ্টি আহি আছিলে লক্ষ্ণৌৰ পৰা তাই আজি আমাৰ তাতেই থাকিব আৰু এয়া তাইৰ বেগেজ সোমাই দিলে আমাৰ গাড়ীত আৰু ৰাখিবতো নোৱাৰি ন বেছি টাইম পটককৈ তাইক লৈ আমি আহি পালোঁ এয়া আমাৰ ফ্লেট এইজনী মোৰ ছেকেণ্ড ভণ্টি যোন লক্ষ্ণৌত থাকে তাই আহি পোৱাৰ পাছত তাইক চাহ দিলোঁ খাবলৈ আৰু ইভিনিং আমি ৰেডি হ'লোঁ খ্ৰীষ্টমাছ ইভ চাবলৈ একচুৱেলি এইটো খ্ৰীষ্টমাছৰ আগদিনা হয় আৰু মোৰ তলৰ ভণ্টিজনীও আহি পালে মঙ্গলদৈৰ পৰা তাইও আজি আমাৰ লগতে থাকিব গুৱাহাটীত যে বহুত বেছি ট্ৰেফিক জাম হয় এই দিছপুৰ 6 মাইল এইবোৰ এৰিয়াত সেইকাৰণে আমি চব ৰেপিডতে আহিলোঁ আৰু আহি পালোঁ এয়া আমি চাৰ্চ এটা এই চাৰ্চটো আছে 6 মাইল মানে কি কাইলৈ কিবা স্পেচিয়েল আয়োজন আছে স্পেচিয়েল আয়োজন মানে কালিটো বন্ধ আছে আৰু ক'ৰবাত ফুৰিবলৈ যাম যিহেতু এতিয়া enjoy the vibes of the city and yeah that's not like the very আমাৰ অসমীয়া নিউজ চেনেল কেইটামান আছিলে তাতে ৰিপৰ্টাৰবোৰ আৰু তেওঁলোকে আমাক সুধিলে আৰু কেনেকুৱা লাগিছে খ্ৰীষ্টমাছ ইভ আৰু কেনেকুৱা ডেক'ৰেশ্যন আমাৰ প্লেনিং এইবোৰ চব সুধিলে আৰু আমিও ক'লোঁ আপোনালোকৰ মাজৰ কোনোবাই যদি আমাক নিউজত দেখিছে তেনেহ'লে জনাব আমি অৱশ্যে চাবই পাহৰিলোঁ তেওঁলোকে কৈছিলে ৰাতি 9:30 মানত দিব বুলি কিন্তু আমি পাহৰি থাকিলোঁ আৰু কিয় পাহৰিলোঁ সেইটো ভিডিঅ'টোৰ অকণমান পিছত আপোনালোকে গম পাব অকণমান ঘূৰিলোঁ চাৰ্চটোত আজি বেছি মানুহ নাই অহাকালি খ্ৰীষ্টমাছ যিহেতু চ' বেছি মানুহটো কালিয়ে হ'ব অবভিয়াছলি কিন্তু কালি আমাৰ কিবা বেলেগ প্লেন আছে বাবে আজিয়ে আমি আহিলোঁ আৰু বিশেষটো একো নাই এইখিনিয়ে থাকিব কালিও আৰু আমি আজি বহুত শান্তিৰে কেণ্ডেলো জ্বলাব পাৰিলোঁ একচুৱেলি কালি বেছি ভিৰ হোৱাৰ বাবে ভালকৈ নোৱাৰিম সেইটোও জানো আমি আমি কেণ্ডেল জ্বলালোঁ ইয়াত আমি অকণমান টাইম স্পেণ্ড কৰিলোঁ আৰু তাৰপাছত আমাৰ হৈ গ'ল আৰু তাৰপিছত ঘৰত যাবলৈ আকৌ ৰেপিডো বুকিং কৰিলে ভণ্টিহঁতে আৰু আমি স্কুটিতে যাম বুলি ভাবিলোঁ বহুত ট্ৰেফিক জাম লাগি যায় 6 মাইল এৰিয়াটোত কাৰণ কি ফ্লাইঅভাৰ বনাই আছে সেইকাৰণে ৰেপিডো মানে একদম বেষ্ট অপশ্যন আৰু ঘৰ আহি পাই আমি সৰুকৈ পাৰ্টি এটা কৰিলোঁ খ্ৰীষ্টমাছ বুলিও কৰিলোঁ লগতে মোৰ ভণ্টিৰ গুড নিউজ এটা চেলিব্ৰেট কৰিলোঁ মিনি ব্লগত যে কৈছিলোঁ গুড নিউজটো এইটোৱে যে ভণ্টিয়ে AMC মানে আছাম মেডিকেল কলেজ ডিব্ৰুগড়ত PGৰ চিট পালে আৰু অল ইণ্ডিয়া নীট PG যিটো এক্সাম হয় সেইটো ক্ৰেক কৰিলে আৰু তাই গাইনীতেই PGৰ চিট পালে সেইটো কাৰণে আমাৰ বহুত হেপ্পী আমি চ' ডিনাৰ কৰিলোঁ তেনেকৈ আমি আৰু এইটো হৈছে নেক্সট মৰ্ণিং আৰু আজি হৈছে একচুৱেলি খ্ৰীষ্টমাছ এয়া ৰাতিপুৱা উঠিয়ে আমি চবেই বনোৱাত লাগি দিলোঁ চবেই নিজৰ কাম কৰিব ষ্টাৰ্ট কৰি দিলোঁ কিয় বনাইছোঁ সেইটো কৈ আছোঁ একচুৱেলি আমি আজি যাম এতিয়া পিকনিকত আৰু তাত আমি নবনাওঁ কাৰণ কি বেছি মানুহ নাই আমি ভণ্টি 4জনী হাজবেণ্ড মই চ' কম মানুহৰ পিকনিক তাতে বনাব লাগিলে বহুত দিগদাৰ হৈ যায় বহুত বস্তুও নিব লাগিব লগত আৰু জুইটো উঠোৱাও অকণমান কষ্ট হৈ যায় কম মানুহ হ'লে সেইকাৰণে আমি ভাবিলোঁ ঘৰতে বনাই লৈ যাওঁ তেতিয়া তাতে অকণমান ধুনীয়াকৈ টাইম স্পেণ্ডো কৰিব পাৰিম সেইকাৰণে এইবোৰ বনাইছোঁ আমি বেলেগ ধৰণৰ বস্তু চিকেন বনাইছোঁ পনীৰ আৰু কিবাকিবি তেনেকৈ পোলাও বনাই আমি হটকেছতেই পেকিং কৰি লৈ এয়া পূৰা ৰেডি হৈছোঁ এতিয়া পিকনিক যাবলৈ তাতে বহুতেই ভাল লাগিলে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই গৈ থাকিব পিকনিকৰ গোটেইখিনি দেখুৱাম আৰু আপোনালোকেও সেই জাগাটোত যদি যাব মন কৰে তেতিয়াহ'লে যাব পাৰে মোক গোটেইখিনি ইনফৰমেশ্যনেই এই ভিডিঅ'টোত দি দিম চাই গৈ থাকক যাব আহি আমি ভেটাপাৰাত অকণমান টাইম ৰখিলোঁ কাৰণ কি এয়া ডমিন'ছৰ পৰা ভণ্টিয়ে অৰ্ডাৰ কৰিছিলে পিজ্জা আৰু তাই লৈ আনি আছে আমাৰ কাৰণে এইটো দেখা নাই ৰবা আৰু সেই হাতটো ল'ব পাৰি নেকি সেইটো ল'ব পাৰি সেইটো আমি ললোৱে বুলি কোৱা মানে এক্সট্ৰাটো নাই সেইটো কাৰণে এক্সট্ৰা দিব লাগে কিমান হয় এইটো
আমি আহিছোঁ একচুৱেলি চন্দ্ৰপুৰত। ইয়াত এনেকুৱা জেগা বহুত আছে, কিন্তু এই জেগাখিনিত অকণমান মানুহৰ ভিৰ কম যেন পালোঁ, সেইকাৰণে আহিলোঁ। একদম যে লাডাখ টাইপ লাগিছে জেগাখিনি। কেমেৰাত ইমান ধুনীয়াকৈ দেখা হোৱা নাই, বাট ৰিয়েলত বহুতেই বেছি ধুনীয়া লাগিছিলে। দুটা চাইডে ব্লু ৱাটাৰ আৰু একদম বালিচৰ মানে, আৰু দূৰত আছে ব্ৰহ্মপুত্ৰটো, য'লৈ আমি যাম। ইয়াত আপোনালোকে যদি হাতবোৰ লয়, মানে কটেজ টাইপ এইবোৰো বনোৱা আছে, সেইবোৰ ল'লে 2000 ৰুপিজ লয়। আৰু এনেই যদি আহে ইয়াত, তেতিয়া গাড়ীৰ কাৰণে 100 ৰুপিজ লয় আৰু। নাথাকে নেকি বহুত বছৰৰ পৰা লগ পা নেকি? কিছুমান জেগাত যাই পাই না, হিংকাবতকে ৰাজস্থান অলপ আন্ধাৰ হৈছে দেই। আমি মানে গাড়ী ৰখা জগাৰ পৰা ব্ৰহ্মপুত্ৰলৈকে খোজকাঢ়ি আহি আছোঁ। ব্ৰহ্মপুত্ৰটো বহুতখিনি দূৰত। গাড়ীৰ ওচৰত যিখিনি পানী দেখিছিলে সেইখিনি একচুৱেলি ব্ৰহ্মপুত্ৰৰ পানী নহয় আৰু, কিন্তু তাৰ পৰা 15-20 মিনিটমান খোজকাঢ়ি অহাৰ পিছতহে ব্ৰহ্মপুত্ৰটো পায়। আৰু ইমানেই ধুনীয়া লগা হৈছে চাওকচোন, পানী বেছি নাই, চিপচিপিয়াকৈ আছে, সেইকাৰণে নামি যাব পাৰি আৰু। একদম মাজলৈ যোৱা নাই বাৰু আমি, একদম পাৰৰ পৰাই। পানী ওলাই গৈছে নেকি? হেৰি টাইপ এই যে জংঘলৰ তলত ক্লাছ কৰনা লোগো কি কৰিছা? পানী ওলাইছে, দ্যাট মিন্স তাই ভিডিঅ' কৰি আছে। এনে কি বুলি ক'লা? ওলাইছে পানী? পানী ওলাই যায় ন এনেকৈ দিলে? ৱাও, তুমি কেচেল বনাই আছা? ইমান বেছি কৰিছা কিয়? এইটো মাটিৰেতো সেয়া বনাই ন, এই যে বৰ্তন, মিট্টিকে বৰ্তন। এইটোৱে ন? এইটো মাটি নিয়ে। হেল্ল' পানী ওলাই গ'ল। চোৱাচোন আমি কেনেকৈ পানী ওলাই দিলোঁ। এইটো মাটিত এয়া যদি লৈ যাওঁ ন 1-2 বস্তামান, খেতি হ'ব। এইটো পুৰা ফাৰ্টাইল চইল, ব্লেক চইল যে। ব্লেক নহয়, এটা পলস পৰি আছে না মাটিত। হিউমাছ। এলুভিয়েল চইল। আমি ইমান জিঅ'গ্ৰাফিটো নাজানিম, বাৰবে বেছি জানিব এই বস্তুটো। নাই ৰিভাৰৰ সাইডত এলুভিয়েল চইল, সেইকাৰণে তাতে খেতি হয়। এইখিনি মাটি দি বটলটোত নিবি, বটলটোত নিব পাৰি। এইখিনি মাটি হয়। এটলিষ্ট নহয়, ফুলটো হ'ব ন টাবত। সেয়া হ'ব। মাটি দি থাকবে নেকি তা বটল হয়? দে বল। So guys, আমি বহুতেই বেছি ধুনীয়া জাগাটোত আহিছিলোঁ। বাপৰে, এনি টাইম এটা বতাহ আৰু ধূলি। আৰু শ্বেলো আছে সৰু লৈ যাবি? কিবা গোৱাৰ বিচৰ নিচিনা এটা মানে ভাইব পাইছোঁ আৰু। কমকে পেলাম। ছেকেণ্ডত ড্ৰাই হৈ যায়। আমি আমাৰ নাম চাৰিটা লিখি কেনে থৈ যাম আৰু ধুনীয়াকৈ। প্লিজ ছাবস্ক্ৰাইব। ব্ৰহ্মপুত্ৰটোৰ ওচৰত বহুত ফটো ভিডিঅ' উঠিলোঁ। তাৰপিছত আকৌ এতিয়া ৰিটাৰ্ণ হৈ আছোঁ আমি গাড়ীৰ ছাইডে। কিন্তু ৰিটাৰ্ণ হোৱা টাইমত অলপ সোনকালে পালোঁ, কাৰণ কি আমি জানিলোঁ শ্বৰ্টকাটটো অকণমান ষ্টিল আৰু দূৰ আছে। টোটেল আমাৰ 45 মিনিটছ 50 মিনিটছমান লাগি গ'ল। তাৰপিছত আহি গাড়ীখনৰ ছাইডতে শ্বেড' পৰি আছিলে, কাৰণ কি তাতে আৰু বেলেগ ছায়া ইমান নাই। তাতে আমি লাঞ্চ কৰিলোঁ আৰু তাৰপিছত আমি উভতিলোঁ আৰু ঘৰলৈ বুলি। আৰু উভতা টাইমত অকণমান আগুৱাই গৈছিলোঁ, আৰু ধুনীয়া ধুনীয়া জেগা আছে। খামৰেঙা যিটো লেক, সেয়াও আছে। তাতে আমি নামা নাই, এনেই গাড়ীৰে চালোঁ। তাতে বহুত ভিৰ আছিলে, আজি খ্ৰীষ্টমাছ বুলি বহুত মানুহ আহিছিলে। সেইকাৰণে ইমান ভিৰত আৰু নামিব মন নগ'ল, আৰু ভাত পানী খোৱাৰ পিছত ইমান বেছি খোজকাঢ়িবও মন নাযায়। এয়া চাওকচোন, এইবিলাকতো আপোনালোক আহিব পাৰে আহিলে। এইখিনি চন্দ্ৰপুৰৰ তাৰ পৰা অকণমান আগত, আৰু আমি যিখিনি জেগাত ৰখিছিলোঁ তাৰ পৰা অকণমান আগত। আৰু ৰিটাৰ্ণ হোৱা টাইমত পানী খাইতি নাপাওঁতে এনেকৈ বহুত চব্জিও বিক্ৰী কৰি আছিলে। চব্জিবিলাকৰ দামো ইয়াত কম হয়, তেনেকৈও কিনিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। বাই গাইজ, প্লিজ ছাবস্ক্ৰাইব টু মাই চেনেল।